হাই হেল্ল' বাদ দিয়া মেছেজত বাবু আই লাভ ইউ বাদ দিয়া আৰু এতিয়া সুন্দৰকৈ পঢ়া শুনাত আৰম্ভ কৰা কাৰণ দেয়াৰ ভণ্টি ভাইটিহঁত তোমালোকে যে এবাৰ মেট্ৰিক দিবা কথাটো পাহৰি গৈছা নেকি হাই হেল্ল' বাদ দিয়া মেছেজত বাবু আই লাভ ইউ বাদ দিয়া আৰু এতিয়া সুন্দৰকৈ পঢ়া শুনাত আৰম্ভ কৰা কাৰণ কিয়নো পৰীক্ষালৈ বেছি দিন নাই আৰু পৰীক্ষাৰ পিছত পস্তাই থাকিলে নহ'ব পাৰ্চেণ্টেজৰ পিছত নুঘূৰি পৰীক্ষাৰ ৰিজাল্টৰ পাছত ঘূৰা আৰু মা দেউতাৰ সপোনৰ পাছত দৌৰা তেতিয়া তোমালোকে ছাকচেছ হ'বা ছাকচেছ আৰু উপদেশ এতিয়া মানুহে যদি তোমালোকক দুটা কথা কৈছে সেই মানুহজনক বা সেই মানুহগৰাকীক তোমালোকে বেয়া পোৱা কাৰণ তোমালোকৰ সহ্য নহয় কিন্তু এতিয়া তিতা লগাৰ কথাবোৰ পিছত তোমালোকৰ একদম পুৰা মিঠা হৈ যাব এটা কথা মনত ৰাখিবা তোমাৰ চাৰ্টিফিকেটখন বা যোনে তোমাক উপদেশ দিয়ে তেওঁক তুমি চাৰ্টিফিকেটখন দি নিদিয়া চাৰ্টিফিকেটখন তোমাৰ নিজৰ হয় নিজৰ কিন্তু পৰীক্ষাৰ পিছত পস্ততকৈ পৰীক্ষা আগত তোমালোকে পঢ়ি